মানে ইয়াত মিটিং অনুষ্ঠিত হৈছে। এটাটো হ'ল আমাৰ যি ক্লাছ 9-10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই চেণ্ট্ৰেল টেলেণ্ট চাৰ্চ এক্সাম যি আমি মানে এইটো পাতোঁ, এইটো মানে 5 টাইমৰ কাৰণে আমি 2018ত আমি আগন্তুক আগষ্ট আৰু ছেপ্টেম্বৰত আমি পাতিম বুলি গৈ আছোঁ। ইয়াৰ কাৰণে এটা আমাৰ মিটিং আছিল আমাৰ এক্সিকিউটিভ লেভেলৰ, সেইটো আমি শেষ কৰিলোঁ। আৰু দ্বিতীয়তে নলবাৰী জিলা যি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ 4টা আঞ্চলিক ইয়াত আছে, নতুনকৈ কেইটামান আঞ্চলিক আমি গঠন কৰিছোঁ জিলা কমিটিয়ে। আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ যি নিজা সমস্যা আছে, বড়ো জাতি জনগোষ্ঠীৰ যি সমস্যা, বড়ো সমাজৰ যি সমস্যা, সেই সমস্যাখিনি আমি আলাপ আলোচনা কৰিছোঁ। আৰু আমাৰ যি কৰ্মী ছাত্ৰ সন্থাৰ যি কৰ্মী, তেওঁলোকে সমাজত গৈ পেলাই যি সজাগতা কৰিব লাগে শিক্ষাৰ দিশত, সাংস্কৃতিক দিশত, অৰ্থনৈতিক দিশত আৰু বিভিন্ন দিশত। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে আমি ইয়াত যিহেতু নলবাৰী জিলাত বহু অঞ্চলত, বহু দূৰ অঞ্চলত বড়ো মানে গাঁও আছে, সেই অঞ্চলবিলাকক আমি যদি একেলগে আমি বাস কৰিব লাগে, মিলা প্ৰীতিৰে আমি শান্তি সম্প্ৰীতি বজাই কেনেকৈ আমি বাস কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক বিশ্বাস লৈ আমি একেলগে কেনেকৈ জীয়াই থাকিব পাৰিম বা বড়ো জাতিক আমি কেনে উন্নয়নৰ দিশত লৈ যাব পাৰিম, এটা মানে উন্নত জাতি হিচাপে আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, সেই বিষয়ত আমি আলাপ আলোচনা কৰিছোঁ। আৰু বিভিন্ন দিশ আজিৰ তাৰিখত NRC যি সমস্যা, ফাইনেল ড্ৰাফ্ট যি আহিছে, লগতে বিভিন্ন সমস্যা মানে আজি নাগৰিকত্ব আইন যি সংশোধনী আইন আনিব বিচাৰিছে, সেই সমস্যাবিলাকৰ ওপৰত আমি ইয়াত আলাপ আলোচনা কৰিছোঁ। আৰু আমাৰ যি কৰ্মী আছে, সেই কৰ্মীসকলক আমি কেনে কাম কৰিলে আমি ভালদৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ থাকি পেলাই আমাৰ যি সমস্যা, এই সমস্যাটো সমাধান কৰিব পাৰিম, এই দিশত আমি আলোচনা কৰিছোঁ। NRCৰ যি ড্ৰাফ্ট ওলাল, এই ড্ৰাফ্ট আপোনালোকৰ মনোভূত হৈছেনে নিখিল বড়ো ছাত্ৰ সন্থা? নাই, আমি নিখিল বড়ো ছাত্ৰ সন্থাই অসম চৰকাৰ বা ভাৰত চৰকাৰ মানে গৃহ বিভাগ আৰু লগতে ইয়াত যি ষ্টেট কোঅৰ্ডিনেটৰ আছে প্ৰতীক হাজেলা, আমি বাৰম্বাৰ লগ ধৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আমি একেলগে গৈ পেলাই আমি কথা পাতিছোঁ। আৰু ইয়াত আমি এটা কথাই স্পষ্ট কৈছোঁ যে যি উদ্দেশ্যৰে অসম চুক্তিৰ আধাৰত যি NRC আজি সম্পাদন হৈছে, ফাইনেল ড্ৰাফ্ট যি ওলাইছে, তাত দেশী আৰু বিদেশীৰ কথা আজি মানে ড্ৰাফ্টৰ পিছত আজি আহিছে। তো আমি ভাবোঁ যে ভাৰতীয় যি নাগৰিক হয়, সঠিক যি ভাৰতীয় নাগৰিক ভূমিপুত্ৰ, সেই সকলো কোনো হাৰাশাস্তি কৰিব নালাগে, কোনো কাৰণত ভাৰতীয় নাগৰিক যাতে বাদ পৰি নাযায়, সেইটো আমি সদায় নজৰ ৰাখিব লাগিব। আৰু এইটোৰ কাৰণে আমি দায়বদ্ধ। লগতে NRC উদ্দেশ্যটো যি উদ্দেশ্যলৈ কাম কৰিবলৈ আহিছিল, তাত আজি NRC ফাইনেল ড্ৰাফ্ট ওলোৱাৰ পিছত মানে বাংলাদেশী যি বিদেশীৰ কথা কৈ আছে, তেওঁলোকেও অন্তৰ্ভুক্ত হৈছে। ক্লেইমছ এণ্ড অবজেকশ্যনৰ কথা কৈছে, ক্লেইমছৰ কথা চবেই কৈছে যে চবেই ক্লেইম কৰিব পাৰিব 40 লাখ মানুহে, কিন্তু 40 লক্ষ মানুহটো বাদ পৰি গ'ল। তাততো ভাৰতীয় নাগৰিকো আছে, কিন্তু 2 কোটি যি মানে 90 লাখ যিখিনি মানুহ মানে NRC ফাইনেল ড্ৰাফ্টত আহি গ'ল, সেই আহি যোৱাটো কিছুমান মানে আজি বাংলাদেশীৰ নাম সোমোৱা বুলি আজি মানে ডেপুটি কমিশ্যনাৰে কৈছে, কিছুমান মানুহে কৈছে। সেইবিলাকৰ ওপৰত কি ব্যৱস্থা ল'ব, এই দিশো আজি চাব লাগিব। কাৰণ NRC সঠিক উদ্দেশ্যটো যদি মানে সাৰ্থক নহয়, তেতিয়াহ'লে NRC কৰি পেলাই মানে আমি বহুত লাভান্বিত হ'ব, সেইটো মানে আমি মানে দেখিবলৈ আমি পোৱা নাই। কিন্তু আমি বিচাৰোঁ যে আমি একেলগে অসমৰ ৰাইজ, ছাত্ৰ সন্থা আৰু সকলো ৰাইজ মিলি পেলাই NRC যাতে সম্পূৰ্ণ পূৰ্ণাংগভাৱে আমি ছাকচেছ কৰিব পাৰোঁ, এই দিশতে আমি বেছি চাব লাগিব। আমি সততে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে আপোনালোকৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ আগমুহূৰ্তলৈকে পাঠ্যপুথি নাপায়, বিনামূলীয়া পাঠ্যপুথি। আৰু বহু বিদ্যালয়ত শিক্ষক অবিহনে বিদ্যালয় চলি আছে বড়ো মাধ্যমৰ, এই সম্পৰ্কত আপোনালোকৰ পদক্ষেপ কি? নাই, আমি বাৰম্বাৰ অভিযোগ আমি ৰাখিছোঁ আৰু আমি ছাৰ্ভে কৰিছোঁ যে একাডেমিক ছেশ্যন আৰম্ভ জানুৱাৰী মাহত হয়, কিন্তু জুনলৈকে 6 মাহিলী যি পৰীক্ষা হয় বা ইউনিট যি পৰীক্ষা হয়, তালৈকে মানে কিতাপ আহি নাপায়। এই বছৰ যথেষ্ট আহি পাইছে, তথাপিও আজি তাৰিখতো আমাৰ যি জগ্ৰাফীৰ কিতাপ, ছ'চিয়েল ছায়েন্সৰ কিতাপ এতিয়ালৈকে কিছু বিদ্যালয়ে আজি তাৰিখতো পোৱা নাই, বিভিন্ন জিলাত পোৱা নাই। আৰু 0 টিচাৰ আজি নলবাৰীতে আছে, আজি ছিংগল টিচাৰ নলবাৰীতে আছে। বহু বিদ্যালয় আজি নলবাৰীত নাইকিয়া হৈ গ'ল, LP স্কুল।
তো হাইস্কুলতো ভেকেণ্ট পোষ্ট আছে। তো চৰকাৰক আমি দাবী জনাইছোঁ যে আপোনালোকে আপোনালোকৰ কামটো পালন কৰক। বাৰম্বাৰ কোৱা স্বত্তেও তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু কামটো কৰি নিদিয়ে। আপোনালোকে ক'ব বিচাৰে নেকি যে বড়ো মাধ্যমক অসম চৰকাৰে মাৰি মাৰি চকুৰে চাই? নাই, আমি সদায় আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অসম চৰকাৰে বড়ো মাধ্যমক মাহী আহিলে চকুৰে চাই আহিছে। চৰকাৰে কথা কয়, প্ৰতিশ্ৰুতি দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাধানৰ কথা কয়, শিক্ষা বিভাগৰ মন্ত্ৰীয়ে সমাধানৰ কথা কয়, কিন্তু কোৱা আৰু কৰা এই দুটাৰ মাজত কোনো মিল নথকাটো আমি দেখা পাইছোঁ। আৰু অসমীয়া মাধ্যম যিহেতু মাতৃভাষা মাধ্যম, অসমীয়া মাধ্যম যদি জীয়াই থাকিব লাগে বড়ো মাধ্যমো জীয়াই থাকিব লাগিব, বড়ো মাধ্যম জীয়াই থাকিব লাগিলে অসমীয়া মাধ্যমো জীয়াই থাকিব লাগিব। কাৰণ মাতৃভাষা মাধ্যমৰ চবৰে আজি তাৰিখত ভাবুকি আহিছে। ঠিক আছে।